हेलो गाइस वेलकम टू माय न्यू ब्लॉग। बहुत दिन मत भिडिओ এটা स्टार्ट কৰিছোঁ। ইউটিউবত ভিডিও দিয়া বহুত দিনেই হ'ল। মই আছোঁ বৰ্তমান চেন্নাইত। এইটো হ'ল আমাৰ হোষ্টেলটো, বয়জ হোষ্টেল। দিছ ইজ আৱাৰ ৰুম। এইবিলাকলৈ মন নকৰিব। দিছ ইজ আজি গধূলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কাইলৈ মানে দেখাম ভালকৈ চেন্নাই। যদি ক'বলৈ ফুৰিবলৈ যাওঁ তেতিয়াও দেখাম, নহ'লে কাইলৈ কেম্পাছটো দেখাম কলেজত। ঘৰৰ পৰা অহা ভিডিঅ'টো বনাবলৈ নহ'লে ৰিল এটা বনাইছিলোঁ। ৰিলটো দি থোৱা আছে ইনষ্টাগ্ৰামত। আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ পেলাই চালে হয়। আকৌ এইটো দেখাইছে ডাইনিং ৰুম। এইটো ডাইনিং ইয়াত ভাত চাত নেপায়। ভাত কেতিয়াবা কাৰ্চিত দিয়ে, নহ'লে ইডলি চাম্বাৰ দোচা পোলাও অকল সেইবিলাকে দি থাকে। খাই পেট বেয়া হৈছেগৈ, হজম নোহোৱা হৈছে যিবিলাক মছলা দিয়ে। এইফালে আছে বাথৰুম, এইফালে আছে বাথৰুম, য'তে ত'তে CC কেমেৰা। ইয়াত ভিডিঅ' বনাবলৈ এটাই ভাল হৈছে, অসমীয়া বুজি নাপায় মানুহবিলাকে। অসমীয়াটোতো বুজি নাপায়, তাৰপৰা হিন্দী ইংলিছটো অলপ মাষ্টৰবিলাকে বুজি পায়। ইংলিছত কেতিয়াবা কথা পাতে, কিন্তু ল'ৰা ছোৱালীবিলাকে ইংলিছটো যেনে তেনে অলপ ক'ব পাৰে, হিন্দীটো একেবাৰে নোৱাৰে। ইয়াত অকল লোকেল লেংগুৱেজটোহে জানে, তামিলটো লাহে লাহে শিকি আছোঁ আৰু। এটা কৈ দিছোঁ মানে অংগল পিয়াৰান্না, মানে হোৱাট ইজ ইয়ৰ নেম, সেইটোকে মনত ৰৈছেগৈ। বৰকাম হেল্ল' বৰকাম গাইজ, হেল্ল' গাইজ। কেনেকুৱা লাগিছে জনাব। সুৰটো পাইছোঁ নে নোৱাৰিছোঁ ক'ব। এতিয়া ৰাতি হ'লতো, ৰাতি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই যে। এতিয়াৰ পৰা নতুন ভিডিঅ' দিবলৈ চাম, যদি দিব পাৰোঁ। কলেজ থাকে আপোনাৰ আগষ্টৰ পৰা কলেজ ষ্টাৰ্ট হ'ব। 9টা বজাৰ পৰা 5টা বজালৈকে টাইম নহ'বও পাৰে, কিন্তু যেতিয়াই টাইম পাওঁ ভিডিঅ' বনাব চাওঁ। এইটো হোষ্টেলৰ বাহিৰটো, এইটো দেখিব পাইছে কেম্পাছটো। এইটো আপোনাৰ গাৰ্ল হোষ্টেল, এইটো বইজ হোষ্টেল। এই লাইটটো জ্বলি আছে, লাইটটোৰ পৰা ভালকৈ নেদেখি। ছাৰ এইটো কেম্পাছটো বহুত ডাঙৰ আছে, ইফালে যাব পাৰি, ইফালেও। এতিয়া আন্ধাৰ যে ধৰিব নোৱাৰি পটককৈ। দিনত মই ধুনীয়াকৈ দিম ভিডিঅ'। এইটো নতুন বিল্ডিং বনাই আছে, লাইটটো অলপ কম হৈছে। এইটো নতুন বিল্ডিং বনাই আছে দেখাৰ কাৰণে। ইয়াত আপোনাৰ দিনতো কাম কৰে, ৰাতিও কাম কৰে। ইয়াত কাম চলিয়ে আছে ইয়াত। মাতটো অলপ নাহিব পাৰে দেই, মানে মই এতিয়া বৰ্তমান হেৰি লগোৱা নাই, মানে মাইক্ৰফোনটো লগোৱা নাই। মাইক্ৰফোনটো লগালে মাতটো ভাল আহিব। এতিয়া সেই মাইক্ৰফোনটো লগাবলৈ টাইম নাপালোঁ নহয়। মাইক্ৰফোনটো ক'ত থাকিলে জানো। এইফালে আপোনাৰ মেইন ৰোড, এইটো ওপৰত আপোনাৰ মেট্ৰ' ৰেল চলি থাকে ইয়াত। এইফালেদি গাড়ী এইটো ছাইডৰ পৰা সিটো ছাইডলৈ যাবলৈ বিৰাট চিন্তা কৰিব লাগে। এনেকুৱাই গাড়ী চলি থাকে আপোনাৰ 2টা-3টালৈকে এনি টাইম গাড়ী অহৰহ চলিয়ে থাকে। এইটো ইয়াত চিকিউৰিটি গেট কিপাৰজন থাকে। গেট কিপাৰজন আমাৰ নৰ্থ ইষ্টৰ, নাগালেণ্ডৰ হয়। এইফালে কলেজৰ মেইন সেইখন। তাৰপৰা বাহিৰলৈ গ'লে ভিডিঅ' বনাম বাৰু। আজি বেছি ভিডিঅ' নবনাওঁ। এইখন ওপৰত যিখন হৈছে এইখন অভাৰব্ৰিজৰ, সেই ইয়াত আপোনাৰ মেট্ৰ' ৰেল যায়, এইখন গেটখন। ত' গাইছ আজি ইমানেই, বেছিকৈ এতিয়া ৰাতি হ'ল যে দিনৰ। কাইলৈ ব্ৰেকফাষ্টত কি দিয়ে দেখাম। ব্ৰেকফাষ্টত আমাৰ ভাতটো ইমানকৈ ইয়াত নচলে, ভাত কি দিয়ে দেখাম। তাৰপৰা মাইক্ৰফোনটো হেৰাই থাকিলে নহয়, মই আনিছিলোঁ। ক'ত থাকিলে বেগত আছে বিচাৰিব লাগিব। বিচাৰি পেলাই মই কাইলৈ ভালকৈ ভিডিঅ' বনাম। আজি ইমানতে ৰাখিছোঁ। এইটো গাড়ী চাড়ী থাকে। বাই বাই।